পাপৰ এন্ধাৰত খেপিয়াই আৰু কিমান যাবাগৈ উন্মনা যাতনা কিমানো সহিবা উন্মনা যাতনা কিমানো সহিবা শুনাহে থমকিৰ শুনাহে থমকিৰ যিশুৱে আজি তোমাৰ হৃদয় দুৱাৰ টুকুৰিয়াই বাৰে বাৰে। প্ৰভু যীশুৰ মহান ও পবিত্ৰ নামত শুভবাৰ্তাৰ এই অধ্যায়লৈ আপোনালোকক পূৰ্ণ হৃদয়েৰে অভিনন্দন। আজিকালি বাতৰিত আমি এনে কিছুমান বাতৰি পঢ়িব শুনিব ও দেখিবলৈ পাওঁ যাৰ দ্বাৰা আমাৰ গাৰ নোম শিয়ৰি উঠে। হত্যা, ধৰ্ষণ, ডকাইতি, জুইত পুৰি মৰা, হিংসা কৰা আৰু এনে বহু ধৰণৰ ঘটনা। পবিত্ৰ বাইবেলৰ গীতমালা 19:13 পদত আমি এনেকৈ পঢ়িবলৈ পাওঁ, গৰ্ভকৃত পাপৰ পৰাও তোমাৰ দাসক ধৰি ৰাখা, সেইবোৰ মোৰ ওপৰত অধিকাৰ নকৰক, তাতে মই সিদ্ধ হ'ম আৰু মহা অপৰাধৰ পৰা সুচী হ'ম। এই জগতত ডাঙৰ অপৰাধ কৰা মানুহক আমি দেখিবলৈ পাওঁ। আপুনি হয়তো ক'ব পাৰে যে এনেধৰণৰ ডাঙৰ অপৰাধ কোনেও কৰা নাই। কিন্তু সাধাৰণ ভ্ৰান্তি হওক, গুপ্ত পাপ হওক, গৰ্ভকৃত পাপ হওক, অভ্যাসজনিত কোনো পাপ হওক বা ডাঙৰ অপৰাধেই হওক, পাপ যেনেকুৱাই নহওক কিয় ঈশ্বৰে কিন্তু পাপক ঘৃণা কৰে আৰু এই পাপৰ বেশ স্বৰূপে ঈশ্বৰে এক ভয়ানক দণ্ড অনন্তকলীয়া জুইৰ সৰোবৰ অৰ্থাৎ নৰক নিৰূপণ কৰিছে। প্ৰিয়সকল, তেনেহ'লে আমাৰ বাবে কিবা আশা আছেনে? হয়, আছে। প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই পাপ ক্ষমাৰ আশা আছে। সেয়া আমি কি ধৰণে পাব পাৰোঁ? যদি আমি প্ৰভু যীশুক বিশ্বাস কৰোঁ আৰু আমাৰ পাপৰ প্ৰায়শ্চিত্তৰ বাবে প্ৰভু যীশুক ক্ষমা বিচাৰোঁ ও প্ৰভু যীশুক নিজৰ জীৱনত প্ৰভু ও মুক্তিদাতা ৰূপে গ্ৰহণ কৰোঁ, তেন্তে আমাৰ পাপ ক্ষমা হয়। কিয়নো কেৱল যীশুৱে হৈছে আমাৰ পাপ ক্ষমা কৰোঁতা, যিজনা সৰ্বনিবাসী হৈও আমাৰ বাবে মানৱ ৰূপত এই পৃথিৱীত আহিল ও সমুদায় মানৱ জাতিৰ পাপৰ দণ্ডক নিজে বহন কৰিলে আৰু কালবাৰী ক্ৰুচত মৃত্যুবৰণ কৰি তৃতীয় দিনা মৃত্যুবিলাকৰ মাজৰ পৰা জি উঠিল। আহক সেইজনা প্ৰভুক বিশ্বাস কৰক ও মুক্তি পাওক। এইদৰে কৰিবলৈ ঈশ্বৰে আপোনাক সহায় কৰক।